প্ৰশ্নটো আছে এমিবাৰ খাদ্য গ্ৰহণ প্ৰক্ৰিয়া কেনেদৰে হয় লিখা। এতিয়া আমাৰ এমিবা এনেকুৱা ধৰণৰ এটা এককোষী প্ৰাণী যাৰ দেহত এটাই কোষ থাকে আৰু এই এটা কোষেৰে সিহঁতি জীৱনৰ সকলোখিনি কাম সম্পাদন কৰে। এতিয়া আমি এই চিত্ৰটোৰ সহায়ত এই কথাখিনি প্ৰকাশ কৰি দেখুৱাইছে। ইয়াত এটা যেতিয়া সিহঁতক কোটপাত বুলি কয়, কোটপাতৰ সহায়ত সিহঁতি সেই কামখিনি কৰে খাদ্য গ্ৰহণৰ প্ৰক্ৰিয়াটো। গতিকে কোটপাতৰ সহায়ত সিহঁতি সেইটো কৰিব। কোটপাতৰ সহায়ত সিহঁতৰ সেই দেহৰ ভিতৰত খাদ্য বস্তুটো সোমাই যায়। বুজি পাইছ নাই? লাহে 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 এনেকৈ সোমাই যায়। সোমাই যোৱাৰ পিছত ইয়াত হেৰি হ'ব। গতিকে এই প্ৰক্ৰিয়াটোৰ দ্বাৰা আমি এতিয়া ইয়াক এনেধৰণে এমিবা এইটো কি লিখিছ? এককোষী জীৱ। এমিবা হৈছে এটা এককোষী জীৱ যাৰ কি হ'ল কোষটোৰ দ্বাৰা এটা কোষৰ দ্বাৰাই সিহঁতি কি কৰে জীৱনৰ সকলো কাৰ্য সম্পাদন কৰে। গতিকে আমি এই বিজ্ঞানৰ এই পাঠটো বিজ্ঞানৰ এই গোটেই বিষয়বস্তুখিনি আমি ইয়াত দেখা পাইছোঁ, হয়নে নহয়? ইয়াৰ পিছত আমাৰ বিভিন্ন ধৰণৰ ইয়াৰ চেপ্টাৰ আছে। বিজ্ঞানৰ কেইটা কৰিলি তই? গোটেই কুৱেশ্যনখিনি ইয়াত যেনেধৰণে মই দিছিলোঁ গোটেইখিনি কৰিবি, বুজিছ নাই? গোটেইখিনি কৰি পেলাই হেৰি কৰিবি। ইয়াৰ পিছত তোৰ আৰু এইটো কি ছাবজেক্ট? অংক। তোক অংকৰ অন্য একো নাই। দ্বিঘাত সমীকৰণৰ সেইখিনি ক'ত কৰিছে? দ্বিঘাত সমীকৰণ নাই দেখোন। দ্বিঘাত সমীকৰণখিনি ভালকৈ কৰিবি দেই। দ্বিঘাত সমীকৰণৰ হেৰি হ'ব আৰু এই ফৰ্মুলাখিনি ভালকৈ মনত ৰাখিবি। এতিয়াতো ফৰ্মুলা মনত আছে নে? a প্লাছ b হোল স্কোৱাৰ ইকুৱেল টু কিমান হ'ব? 2ab কি গাইছ হ'ব? a স্কোৱাৰ প্লাছ b স্কোৱাৰ 2ab প্লাছ কি b স্কোৱাৰ। এই ফৰ্মুলাবিলাক যদি মনত নাথাকে তেতিয়াহ'লে কোনো কাৰণত অংকখিনি কৰিব নোৱাৰ, হয় নহয়? গতিকে এই ফৰ্মুলাখিনি ভালকৈ মনত ৰাখিব লাগিব। নেক্সট চেপ্টাৰ কি আছে তোৰ? ইংলিছৰ কিমান কৰিম? এইটো কি কৈছ? এইটো কোন চেপ্টাৰ? নেলছন মেণ্ডেলা। ইয়াৰ এইখিনি গোটেইখিনি কৰিবি দেই। এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো কোনটো চেপ্টাৰ? এইবোৰ একেবোৰ হেৰি একেটা লেচন হেৰি মাজৰ কুৱেশ্যনখিনি কৰিছোঁ। ইংলিছৰ কমপ্লিট কৰ আৰু কিবা কাৰণত যদি ইংলিছৰ কিবা প্ৰব্লেম হয় তেতিয়াহ'লে আকৌ সুধিবি দেই। ইংলিছখিনি ঠিকে আছে বাৰু। এতিয়াতো প্ৰব্লেমটো কিহত? অংকত আছে ন? অংকখিনি এইটো কি চাবজেক্ট? ছ'চিয়েল চায়েন্স। ঠিকে আছে বাৰু। যিটো মনি চাওঁ। এইটো কি হয়? কি হিচাপে আছে? এইখিনি কি মাজৰ কুৱেশ্যন? অৰ্থনীতি
অৰ্থনৈতিক সংস্কাৰৰ তিনিটা কি লিখিছে সুফল অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল হৈছে অৰ্থনৈতিক সংস্কাৰৰ ফলত অৰ্থনৈতিক উন্নয়ন হাৰ বৃদ্ধি হৈছে ৰাইট 2009-10 চনৰ পৰা 2012-13 চনলৈ গড় হিচাপত বাৰ্ষিক উন্নয়ন আছিল 5.7 এইটো শুদ্ধ তাৰপিছত অৰ্থনৈতিক সংস্কাৰৰ প্ৰভাৱৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা অৰ্থনৈতিক সংস্কাৰৰ ফলত এইটো কি হেৰি প্ৰতিযোগিতাত প্ৰভাৱ বৃদ্ধি হৈছে এইখিনি চাবি দেই NIIT সম্পূৰ্ণ অৰ্থ N মানে নেশ্যনেল হয় নাই ইনষ্টিটিউট নহয় ইনষ্টিটিউট ফৰ এইটো কি মেজাৰিং ইণ্ডিয়া তাৰপিছত কি লিখিছ এজেঞ্চি তাৰপিছত আছে NIT এখন ঠিকে আছে বাৰু সেউজ বিপ্লৱ সূচনা কেতিয়া হৈছিল 8 দশকৰ মাজভাগত সেউজ বিপ্লৱৰ সূচনা হৈছিল ৰাইট social science এইখন কি তহঁতৰ অসমীয়া ক'ত আছে অসমীয়া বহিখন দি social science হ'ল বা অসমীয়া এইখন এই চেপ্টাৰবোৰ যে থাকে ইয়াৰ যিবিলাক লং কুৱেশ্যন থাকিব বুজিছ নাই লং কুৱেশ্যনবিলাকৰ ক্ষেত্ৰত কবিৰ পৰিচয়টোৰে আৰম্ভ কৰিবি কবিৰ পৰিচয় যেনিবা এইটো ইয়াত কি আছে জিকিৰৰ স্ৰষ্টা কোন জিকিৰ কোনে মানে হেৰি কৰিছিলে আমাৰ ইয়াত আজান ফকীৰ হয় নাই তেওঁৰ সম্পূৰ্ণ নামটো কি সম্পূৰ্ণ নাম কি হজৰত শ্বাহ মিলন তেওঁৰ সম্পূৰ্ণ নাম আতে ক'ৰ পৰা আহিছে বিদেশৰ কি আছিলে সুদূৰ বাগদাদৰ পৰা আহিছিলে গতিকে তেওঁ মানে কি হ'ল ইয়াত কি ধৰ্ম প্ৰচাৰ কৰিব আহিছিলে ইছলাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসমীয়া ভাষা সংস্কৃতি শিকি লৈছিলে লোকগীত টোকাৰী গীত সকলোবিলাক শিকি লৈছিলে শিকি লৈ পেলাই তেওঁ কি কৰিছিলে ইয়াত তেওঁৰ এই যিটো ইছলাম ধৰ্ম হয় নহয় ইছলাম ধৰ্ম প্ৰচাৰ কাৰণে আহিছিলে আৰু যাৰ কাৰণে তেওঁ জিকিৰ কি কৰিছিলে ৰচনা কৰিছিলে জিকিৰ ৰচনা কৰি এইবোৰ টোকাৰী গীত লোকগীতৰ লগত সংহতি ৰাখি পেলাই তেওঁ এই জিকিৰবিলাক ৰচনা কৰিছিল দেই তেনেকৈ তহঁতি বিষয়বস্তুটো পুৰা একদম মনত ৰাখি ল'বি আৰু লং কুৱেশ্যনবিলাক যিবিলাক থাকিব লং কুৱেশ্যনবিলাকৰ ডিজাইনটো অলপ বেলেগ হ'ব লাগিব প্ৰথম লিখকৰ পৰিচয়টোৰে আৰম্ভ কৰিবি দেই সেইটো হৈছে বাৰু এইখিনি হৈছে